নমস্কাৰ, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ মচুৰ দালি, বেঙেনা লগত ব্ৰইলাৰ মাংস। এতিয়া মই কেৰাহীখনত তেল অলপ দি ল'লোঁ আৰু মাংসখিনি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া জোখমতে অলপ হালধি দিলোঁ আৰু জোখমতে অলপ নিমখ দিম। আপোনালোকেও জোখমতে দি ল'ব। আৰু এতিয়া এইখিনি ভালকৈ লৰাই লৈছোঁ। এতিয়া এইখিনি অলপ ভাজিব লাগিব আৰু মই সিজিবৰ কাৰণে ঢাকনিখন দি দিলোঁ। এতিয়া ঢাকনিখন আঁতৰাই আৰু অকণমান লৰাই দিছোঁ। মাংসখিনি সিজা হৈ গ'ল। এতিয়া মই প্লেট এখনত মাংসখিনি কাঢ়ি ল'লোঁ। এতিয়া এইখিনি মাংস ভাজা তেলখিনিতে মই বেঙেনা, পিঁয়াজ, বিলাহী আৰু আদা নহৰুখিনিও ভাজি ল'ম। এতিয়া ইয়াত জোখমতে হালধি আৰু নিমখ দি ল'ম। আপোনালোকে বৰ বেছি নিদিব, কাৰণ মাংসটো অলপ দি থৈছিলোঁ যে নিমখ। এতিয়া এইখিনি সিজালৈকে লৰাব লাগিব। ভালদৰে ভাজি ল'ম আৰু ঢাকনি এখনেৰে ঢাকি দিম। এতিয়া আকৌ এবাৰ মই লৰাই লৈছোঁ। এতিয়া এই বেঙেনা ভাজিকণ মই প্লেট এখনত কাঢ়ি ল'লোঁ। আৰু এয়া মই কেৰাহীখনত অলপমান তেল দি ল'লোঁ আৰু ইয়াতে পাঁচফোৰণ আৰু জিৰা দিছোঁ। এতিয়া আলু আৰু মচুৰ দালিখিনি বইল কৰি থৈছিলোঁ আৰু এইখিনিও ইয়াত দি দিলোঁ। এতিয়া এইখিনি ভালকৈ লৰাই উতল আহিব দিব লাগিব। আৰু মই ইয়াতে মছলা বিশেষ একো ইউজ কৰা নাই, মাত্ৰ জিৰা গুড়ি অলপ দিম আৰু গৰম মছলা অকণমান দিম। এতিয়া জিৰা গুড়ি অকণমান দিছোঁ, এতিয়া গৰম মছলা অলপ দিছোঁ। তেনেই অকণমান দিছোঁ, বেছি দিয়া নাই। আৰু এতিয়া বেঙেনাখিনি যে ভাজি থৈছিলোঁ, বেঙেনা, পিঁয়াজ, বিলাহী, সেইখিনি ইয়াতে দি দিলোঁ। এতিয়া লগতে মাংসখিনিও দি দিলোঁ। এতিয়া এইখিনি গোটেইখিনি উতলিব দিব লাগিব ভালকৈ। আৰু অকণমান ইয়াতে পানী মই দি দিছিলোঁ। মাংসখিনি প্ৰায় হৈছে আৰু অকণমান পানীটো শুকাব দিলে হ'ল। আৰু এতিয়া মই ইয়াতে বিটৰ যিটো ৰস, সেইটো উলিয়াই থৈছিলোঁ আৰু তাৰে অকণমান দি দিলোঁ। এতিয়া এইখিনি লৰাই দিব লাগিব। তাৰপিছত ঢাকনি এখনেৰে ঢাকি থ'ম। এইখিনি প্ৰায় হৈছে আৰু এতিয়া কেঁচা জলকীয়া কেইটামান ফালি দিলোঁ আৰু ধনিয়া অলপ দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিব লাগিব। আৰু লাষ্টত এতিয়া দিম জালুক। জালুকৰ গুড়ি অকণমান দি দিছোঁ। এইখিনি এতিয়া অকণমান লৰাই অকণমান উতল আহিব দিয়াৰ পিছতে এইখিনি আৰু হৈ গ'ল। ভাতৰ লগত ধুনীয়া গৰম মাংস খাব পৰা হৈ গ'ল। আপোনালোকে বাৰু এনেকৈ বনাই খাই পাইছেনে? এদিন বনাই খাবচোন, বৰ ধুনীয়া লাগে খাবলৈ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে হ'লে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।